Hello guys, welcome to my channel. আজি মই বনাবলৈ গৈ আছো বৰালি মাছ ভাপত দিয়া। এয়া মই 4 পিস ডাঙৰ বৰালি মাছৰ পিস লৈ লৈছো আৰু এই কে পিস মই ধুই থোৱা আছে। এতিয়া ইনগ্ৰেডিয়েন্টছ খিনি কৈ দিও। এইখিনি হল আপোনাৰ সৰিহৰ পেষ্ট। সৰিহখিনি মই পেষ্ট কৰি লৈছো আৰু সেকি লৈছো সেকনিৰে, যাতে আপোনাৰ তাৰে গুড়াবোৰ মুখত লাগিলে বহুত বেয়া লাগে আৰু হেতু বহুত গ্যাস্ট্ৰিকো ফৰ্ম কৰে। সেই কাৰণে এনেকে সেকি ললে একো অসুবিধা নহয়। আপোনালোকে এনেকে সেকি লব। তাৰ পিছত আছে জলকীয়া লাগিব আৰু সৰিহত তেল লাগিব। তো আমি আৰম্ভ কৰো। এই কেৰাহী দি দিছো গেছত। এতিয়া মই সৰিহখিনি দি দিম। সৰিহখিনি মই পানী দিছো ইয়াত মিক্স কৰি কেনে। এয়া পানী দি দিলো। এতিয়া মই ইয়াত মাছ দি দিম। মাছখিনি দিয়া হৈ গল। তো পানী আৰু লাগিব মোক, মই আৰু পানী ইয়াতে দি দিম। হৈ গল পানী দিয়া। এতিয়া ইয়াত মই অকমান সৰিহত তেল দি দিম। সৰিহত তেল দিয়া হৈ গল আৰু এচামুচ নিমখ দি দিম। নিমখটো টেষ্ট অনুসৰি, এইটো আপোনাৰ গ্ৰেভি হৈ গলে নিমখটো আপোনাৰ টেষ্টত আহি যাব। এই কাৰণে নিমখ আগতীয়াকে বেছিকে নিদিব। এতিয়া ঢাকনিৰে মই এইটো বইল হ'বলৈ দিম 10 মিনিটৰ কাৰণে। 10 মিনিট হৈ গল, চাও আহক। এইয়া 10 মিনিটত মাছখিনি আধা সিজা হৈছে আৰু ইমান ধুনীয়া এটা কালাৰ আহা আৰম্ভ হৈ গৈছে। এই সৰিয়হ কেঁচা তেলটো ওপৰত ভাহি আহিছে। এতিয়া মই ষ্টিমটো অকমান বঢ়াই দিম। আগতে আছিলে লো ফ্লেম, এতিয়া মই মিডিয়ামত দি দিছো আৰু এতিয়া মই কেঁচা জলকীয়াবোৰ দি দিম। কেঁচা জলকীয়াবোৰ দেৰিকে এই কাৰণে দিছো যাতে তাৰে কেঁচা ফ্লেভাৰটো ওলাই আহে। হৈ গল। এতিয়া কেঁচা জলকীয়াখিনিৰে মই এতিয়া বইল হ'বলৈ দিম আৰু ঢাকনি দি দিম। এয়া আপোনাৰ 5 মিনিট পিছত মই এইটো ৰিজাল্ট আহিছে। প্ৰায় সৰিহখিনি হৈ গৈছে। এতিয়া আকৌ মই কেঁচা তেল অকমান দি দিছো। বাস, মোৰ ভাপত দিয়া প্ৰায় ৰেডি হৈ গৈছে। এতিয়া নাৰিকলৰ অকমান গুড়ি দি দিছো। এটা ধুনীয়া টেষ্ট আহে নাৰিকলৰ গুড়ি দি দিলে। আৰু এইটো হ'ল মোৰ ফাইনেল ৰিজাল্ট। চকচোন, দেখিবলৈ ইমান ধুনীয়া লাগিছে। হৈ গল মোৰ ভাপত দিয়া বৰালি মাছ। আপোনালোকেও প্লিজ ট্ৰাই কৰিব। বহুত খাবলৈ বহুত টেষ্টি হয়। এনেদৰে বনাই খাব। তো যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ এইটো ভিডিঅ'টো আপোনালোকে যাতে মৰম দিয়ে। তো আজিলৈ ইমানে। বাই বাই।